আজি আমাৰ 43 নং MLA সমষ্টি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যিটো নিৰ্বাচনী অফিস কাৰ্যালয়, এই কাৰ্যালয়ত আজি আমাৰ গোৱালবাৰী ব্লকৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আহি পেলাই ইয়াত যোগদান হৈছে। বিশেষকৈ আমাৰ তামোলপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম সাংবাদিক জাৰ্নালিষ্ট সন্থাৰ উপসভাপতি আনন্দ ৰামচাৰী ডাঙৰীয়া আজি আমাৰ লগত BPF দলত একেলগে কাম কৰাৰ কাৰণে যোগদান কৰিছে। আৰু তামোলপুৰৰ নাট্য কি আছিলে নাট্য একাডেমী কৰ্মী ধ্ৰুৱ কলিতা ডাঙৰীয়া তেখেতে আমাৰ লগত যোগদান কৰিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মানে লাইভ ৰেট থকা আমাৰ হবিবৰ আলী ডাঙৰীয়াই আমাৰ লগত আজি তেখেত লগত মোটামুটি 25-30 জন মান নিজৰ UPPL দলৰ কৰ্মকৰ্তাসকলক লৈ পেলাই আমাৰ লগত যোগদান কৰিছে। খুব ভাল হৈছে। আৰু আজিৰ প্ৰায় তেখেতসকলক আমি গোৱালবাৰী ব্লক BPF আকোৱালি লৈছে। আৰু আজিৰ প্ৰায় আমি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ হৈ প্ৰচাৰত আমি নামি পৰিম। আৰু লগতে আমাৰ যোৱাকালি চন্দন ব্ৰহ্ম ডাঙৰীয়াই ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ লগত আহিছিল। তেখেতসকলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এদিন সময়ত গৈছিল। আকৌ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো কাৰ্যকলাপ তাই যে BTC অঞ্চলটো চলাব নোৱাৰিব এইটো বুজি পাই পেলাই আকৌ আমাৰ লগত যোগদান কৰিছে। আৰু যোগদান কৰাৰ পাছতে আমাৰ BPF দলৰ চেণ্ট্ৰেল ষ্টাৰ কেম্পেইনাৰ হিচাপে নিয়োজিত কৰিছে। আৰু যোৱাকালি চন্দন ব্ৰহ্মই আমাৰ লগত আহি পেলাই ষ্টাৰ কেম্পেইনাৰত মাৰাথান একদমবাৰে কেম্পিং প্ৰচাৰ কৰিছে। আৰু আজি আমাৰ BTC নিৰ্মাতা আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ চিফ তেখেতে আজি আমাৰ লগত আহিছে। গড়াইচৰত আজি তেখেতৰ গণসমাৱেশৰ এটা প্ৰগ্ৰাম আছিল। এই প্ৰগ্ৰামৰ পৰা আমাৰ এই অফিচত আহি পেলাই উপস্থিত হৈছে। আৰু আমাৰ কিছুমান লিডাৰ আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বহুত দীঘলীয়া আমি আলোচনা কৰিছোঁ। তেখেতে কৈছে আমাৰ 15টাৰ ভিতৰত 15টাও জিতিব। আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আমাৰ এই তামোলপুৰ সমষ্টিৰ পৰা জিতি অহাটো একদমবাৰে চিয়ৰ হৈছে। আৰু তেখেতক মন্ত্ৰী দিব বুলি কৈছে। এতিয়া মাত্ৰ আমাৰ প্লেনিং তামোলপুৰটো কেনেকা প্লেনিং কৰিব লাগে ডেভেলপৰ কাৰণে এইটোৰ কাৰণে আমাক কৰিব দিছে। জেলখানাটো ক'ত বনাব, ক'ত বনাব আৰু কেম্পাছ ইউনিভাৰ্চিটি কৰাৰ কাৰণে তেখেতে কৈছে। ঠিক বিভিন্ন আমাৰ তামোলপুৰ অঞ্চলত আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত কি কি লাগে এইবিলাক আপোনালোকে ঠিক কৰি লওক। বিশ্বজিৎ দৈমাৰী আৰু BPF কাৰ্যকৰ্তা বা আমাৰ লিডাৰসকলৰ লগত আলোচনা কৰি পেলাই উন্নয়নৰ দিশত কেনেকৈ আগবাঢ়িব লাগে এই কথাটো আমাৰ হাগ্ৰামা মহিলাৰ কৈ গৈছে। বাকী চিন্তা কৰিব একো দিয়া নাই। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনসকলৰ লগত ছাৰে আলোচনা কৰাবলৈ কৈছে। মাইনৰিটিসকলৰ যিমান ষ্টুডেণ্ট ইউনিয়ন আছে, ধৰ্মৰ যি লিডাৰ আছে তেখেতসকলৰ লগত আলোচনা কৰাবলৈ কৈছে। কোনো চিন্তা কৰিব নালাগে। মই এতিয়া BTCৰ এই 15টা সমষ্টিত মই এতিয়া ঘূৰিব লাগাই নাই বুলি তেখেতে আমাক কৈ গৈছে, ডিক্লেয়াৰ কৰি থৈ গৈছে। গতিকে ইয়াৰ কাৰণে আমি চিন্তা কৰা নাই। আমিতো তামোলপুৰত এদিনা কেম্পিংটো 27 তাৰিখৰ পৰা হৈছিল নেকি আমাৰ। আজি পৰা 3 দিন আগতে আমি স্পষ্ট হৈ গ'ল আমি যে ইয়াত জিতি আছে। তামোলপুৰ সমষ্টিটো আমি জিতিছে আমি আজিৰ পৰা 3 দিন আগতে আমি গম পাইছোঁ। গতিকে ইয়াত চিন্তা কৰিব একো নাই। আমাৰ ইয়াত আমি তামোলপুৰ গোৱালবাৰী সমষ্টিৰ পৰা BJP AJP আৰু BPF লগ লাগি পেলাই আমি একেলগে মোটামুটি 35,000 পৰা 40,000 ভোটটো আমি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক দিয়াৰ কাৰণে আমি যত্ন লৈছে। আৰু এইটো আমি স্পষ্টভাৱে আপোনাৰ লগৰ মিডিয়াৰ থ্ৰুৱেদি আমি কৈছোঁ। এইটো পাৱাটো আমাৰ চিয়ৰ বা নিশ্চিত আমি হ'ব পাৰে।